हेलो गाइस स्वागतम टू जुमन ब्लॉग्स। तो মই আজি মানে বগৰী খাবলৈ আহিছিলোঁ। বগৰী গছত বগৰী আছে কিন্তু আধা কাঁচা আধা পকা হৈ গৈছে, সেইকাৰণে মই বগৰী গছতে উঠি আছোঁ। চাওক না, আৰু ইয়াৰ পৰা যিমানকেইটা বগৰী পাওঁ আধা পকা আধা কাঁচা মানে খামো আৰু লৈ যাওঁ ঘৰত খাবলৈ। তো ভিডিঅ'টো চাই থাকোঁ। মই এতিয়া বগৰী গছৰ পৰা নামোঁ। তো ফাইনেলি মই বগৰী গছৰ পৰা নামি দিলোঁ আৰু এইবোৰ চাওক না, বগৰীবোৰ কেনেকৈ পকিছে। বগৰী 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 আধা কাঁচা আধা পকা এনেকুৱাকৈ পকিছে, আধা আধা কাঁচা কাঁচা পকা পকা। ক'তবা আছিল ইয়াতে বহুত বগৰী আছে, আৰু আমাৰ ফালে খালি বগৰী আছে। এইবোৰ চাওক বগৰী, তাৰ পৰা কেইটামান খাম, কেইটামান লৈ যাম। বগৰী বাৰু মই কেইটামান পকেট ভৰাই ল'লোঁ, আৰু কাষতে এটা নদী আছে, সেইটোকে আপোনালোকক দেখুৱাই দিওঁ। মইতো আৰু ক'ত যাব পাম, বেলেগ বেলেগ জেগাত ফুৰিব, তো সেইকাৰণে এইটোকে দেখুৱাই দিওঁ। এইফালে নদী আছে, আৰু এইখন হৈছে শ্মশান। চাওক আগত আছে শ্মশানখন, মানে শ্মশান, মানুহ মৰিলে যে আনি থৈ দিয়ে, পুৰা দিয়ে, সেইখন শ্মশান। আৰু সেইফালে আছে পাহাৰ, পাহাৰত আছে গাৰো মানুহৰ ঘৰ। তো আমাৰ অসমীয়া মানুহৰ ঘৰবোৰ আছে ইপাৰে। এইফালে আছিল ধান খেতি কৰিছিল, খেতিবোৰ কাটছে, আৰু এইফালে নদীটো আছে। নদীটো অকণমান আপোনালোকক মই দেখুৱাই দিওঁ। আৰু এইটো যে দেখিছে, এইটো এটা বৈদ্য ডাঙৰ পুখুৰী। আৰু আপোনালোকক মই ক'বলৈ পাহৰিছোঁ, মই এখন চাইকেলো লৈ আহিছোঁ। চাইকেলখন চাওক, হালধীয়া চাইকেল। হালধীয়া চাইকেল, ৰংটো গুলপীয়াহে। মই মানে কৈ থাকোঁতে কি কৈ পাওঁ একো ক'বাই নোৱাৰোঁ। আৰু এইটোৱে হৈছে নদীটো, মানুহ চানুহ একোৱেই নাই, বেছি পানী নাই নদীটোত, কিন্তু তথাপিও এগাঁঠুমান হ'ব, এইগাঁঠুমান হ'ব, এইগাঁঠু। আৰু এইবোৰ গৰু এৰি দিছে, এতিয়াই এৰি দিছে গৰু, মাঘ বিহুৱে নাযায় এলাই এৰি দিছে। তো ব'লক এতিয়া আৰু পিছত যাম। চাইকেলখন ঘূৰাব লাগিব না, এই কপে বিৰাট কমেন এটা। মোৰ মোবাইলটো বেছি ভাল নহয়, ফ'কাছ কৰিব নাপায়, মোবাইলটোৰ কেমেৰাগিলা ভাল নহয়। এবাৰ ঘৰত যাম। তো আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। নটিফিকেশ্যন গ'লে ভিডিঅ'খন ক্লিক কৰি চাব, নহ'লে মোৰ ভিউজ ডাউন হ'ব। कुछ तरीका है भीख मांगने का? উপায় নাই, এইখিনি কথা ক'বই লাগিব। ভিডিঅ' দিলেও ভিউজ নাহে, সেইকাৰণে মই ভিডিঅ' বনোৱাই বাদ দিওঁ। আৰু যদি ভাল লাগে চাব ভিডিঅ'বোৰ। আজিলৈ বাই বাই।